আছামিজ ট্ৰেণ্ডিং 2.0 চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 19 মাৰ্চ তাৰিখে কোনে কোনে চৰকাৰী ঘৰৰ টকা পাইছে। এই মাহৰ ভিতৰত কোনে কোনে চৰকাৰী ঘৰৰ টকা পাইছে বা আপুনি পোৱা নাই নেকি। যদিও লিষ্টত আপোনাৰ নাম আছে তেতিয়াহ'লেও যদি আপোনালোকে টকা পোৱা নাই কেনেকৈ চেক কৰিব। যদি আপোনালোকৰ লিষ্টত নাম থাকে আপোনালোকে কি কৰিব লাগিব তেতিয়াহ'লে আপোনালোকৰ টকাটো পাব। এইটো ভিডিঅ'ৰ মাধ্যমতে আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাম। আৰু যদি আপোনালোকৰ আগতে লিষ্টত নাম আছিল এতিয়া লিষ্টত নাম নাই কৰ্তন কৰা হৈছে তেতিয়াহ'লে এইটোৰ বিষয়েও আজি আপোনালোকক জনাম। এতিয়া কথা হ'ল এই লিষ্টটো কেনেকৈ চেক কৰিব। আপোনালোকে ক'তো যাব নালাগে, আপোনালোকে মোবাইল ফোনৰ জৰিয়তে আপোনালোকে লিষ্টখন চাব পাৰিব। আপোনালোকে কোনো গাঁও পঞ্চায়তত যাব নালাগে, ক'তো যাব নালাগে, আপোনালোকে ঘৰতে বহি লিষ্টখন চাব পাৰিব। কেনেকৈ চাব লাগে আৰু লিষ্টত নাম থাকিলে যদি আপোনালোকে টকা পোৱা নাই এইকেইটা পিছত কথা পাতিম। এতিয়া লিষ্টত কেনেকৈ চাব এইটো জানো আহক। আপোনালোকে সকলোৰে আগত যিকোনো এটা ব্ৰাউজাৰত গৈ চাৰ্চ কৰিব PMAYG বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াত চাওক প্ৰথম যিটো ৱেবছাইট আহিছে গ্ৰামীণ PMAYG এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াত যিটো কাৰ্ড দিয়া আছে কাৰ্ড অপশ্যনত ক্লিক কৰি দিব। কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। চাওক এনেকুৱা ইণ্টাৰফেচ অহাৰ পাছত ওপৰৰ ফালে এটা অপশ্যন দেখিব পাই আছে আৱাৰ্ছ অফ বুলি। এই আৱাৰ্ছ অফ এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পাছত 2 নম্বৰত এটা অপশ্যন দিয়া আছে ৰিপৰ্ট বুলি। এই 2 নম্বৰ অপশ্যনত আপোনালোকে ক্লিক কৰিব। 2 নম্বৰ অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে অলপ অপেক্ষা কৰিব। তাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহি যাব। এইটো ফাইনেল লিষ্ট। এই লিষ্টত যদি আপোনালোকৰ নাম নাথাকে তেতিয়াহ'লে আপোনালোকে কেনেকৈ এইটোৰ বাবে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, অতি শীঘ্ৰেই আৰম্ভ হ'ব। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে। বেছি দিন নাই আৰু আৰম্ভ হৈ যাব। আৰম্ভ হ'লে আপোনালোকক জনাম। আৰু যোনে লিষ্টত নাম আছিল, লিষ্টত নাম বৰ্তমান টকা পোৱা নাই বা নাম আছেও টকা পোৱা নাই, তেতিয়াহ'লে আপোনালোকৰ বাবে অলপ পাছত আপোনালোকক কম কি কৰিব লাগিব। ইয়াত চাওক এটা অপশ্যন দিয়া আছে ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্টৰ 6 নম্বৰ অপশ্যনত পঞ্চায়ত ইনকমপ্লিট হাউচ। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত ইয়াত প্ৰথম দ্বিতীয় নম্বৰটো চিলেক্ট হৈ থাকিব। এইটো চিলেক্ট হৈ থাকিব। তাৰ পাছত আপোনালোকে এইটো ৱাল ষ্টেটটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত তৃতীয় নম্বৰ অপশ্যন যিটো আছে এইটো চিলেক্ট কৰি আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত তাৰ পাছত যিটো অপশ্যন দিয়া আছে চিলেক্ট অপশ্যনত ক্লিক কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰি আপোনালোকৰ নিজৰ ব্লকৰ নামটো দি দিব। দিয়াৰ পাছত তাৰ পাছত যিটো অপশ্যন দিয়া আছে এই চিলেক্ট অপশ্যনত ক্লিক কৰি আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তৰ নামটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰি তলপিনে আহিব। ইয়াত কেপচা কোডটো দিয়া আছে চাওক। ইয়াত 11+70 কিমান হয় ইয়াত দিব লাগিব। আপোনালোকৰ ওচৰত বেলেগ আহিব। এইটো নিয়মত আপোনালোকে ইয়াতে বহুৱাব লাগিব। এতিয়া মই কেপচা কোডটো বহুৱাই দি আছোঁ। বহুৱাই দি তাৰ পাছত তলত এটা অপশ্যন দিয়া আছে ছাবমিট বুলি। ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পাছত অলপ স্ক্ৰল ডাউন কৰি তলপিনে আহিব। অহাৰ পাছত চাওক আপোনালোকৰ গাঁও পঞ্চায়তৰ লগত জড়িত গাঁৱৰ নাম আহি যাব, ভিলেজৰ নাম আহি যাব। চাওক ইয়াত আমাৰ গাঁও পঞ্চায়ত যিহেতু কদমনি হয়, কদমনি গাঁও পঞ্চায়তৰ আণ্ডাৰত 3টা গাঁও পৰিছে। দুবকুৰি পথাৰ, কদমনি গাঁও, কদমনি পথাৰ 3টা পৰিছে। এইটো ধৰি লওক আপোনাৰ গাঁও, ধৰি লওক 1 নম্বৰটো আপোনাৰ গাঁও হয়। এইটো দুবকুৰি পথাৰ আপোনাৰ ধৰি লওক এইটো 1 নম্বৰটো আপোনাৰ গাঁও হয়। ইয়াৰ টোটেল চেঞ্চছ হৈছে কিমান 155 155 আৰু কমপ্লিট হাউচ এটা হোৱা নাই। তাৰ পাছত ইনকমপ্লিট হাউচ 155টাই। এতিয়া আপোনালোকে কি কৰিব, এই কোণত যিটো অপশ্যনটো দিয়া আছে আপোনালোকৰ হাউচৰ ইনকমপ্লিট হাউচৰ তলত আপোনালোকৰ গাঁৱৰ চিধা যিটো থাকিব এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। এইটোত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পাছত চাওক ইয়াতে বেনিফিচিয়াৰী সকলো ডিটেইলছ আহি যাব। ইয়াত কিমান টকা লাভ কৰিব আৰু কিমান কিস্তি টকা পাইছে ইয়াত সকলোখিনি আহি যাব। এইজনে 3 কিস্তি টকা পাই গৈছে, এইজনেও পাই গৈছে আৰু এইজনে 19 মাৰ্চ তাৰিখে টকা পাইছে প্ৰথম কিস্তি ঘৰ বনাবলৈ। তাৰ পাছত ইয়াত বহুতেই 19 তাৰিখে টকা লাভ কৰিছে আৰু দ্বিতীয় কিস্তি বহুতে লাভ কৰিছে আৰু যোৱা 19 তাৰিখে বেছিভাগ মানুহে টকা লাভ কৰিছে। আৰু আপোনাৰ কথাটো হ'ল যদি এনেকৈ আপোনালোকে লিষ্টখন চাব পাৰিব আপোনাৰ নাম আছে না নাই।
ইয়াতে চাব পাৰিব। আৰু যদিও আছে এই লিষ্টত আপোনাৰ নাম, তেতিয়াহ'লে যদিও আপোনালোকে টকা লাভ কৰা নাই, আপোনালোকে অতি সোনকালে গৈ আপোনালোকে যিটো আপোনালোকৰ গাঁও পঞ্চায়ত আছে তাত গৈ যোগাযোগ কৰক আৰু আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ বেংক পাছবুকটো লিংক কৰক। এই লিংক নকৰাৰ ফলতো বহুতৰ পইচাটো নোসোমাই বেংকত যদি আপোনালোকৰ এই লিষ্টত নাম আছে। তেতিয়াহ'লে আপোনালোকে যদি নাম আছে এই লিষ্টত, তেতিয়াহ'লে আপোনালোকে অতি সোনকালে গৈ আধাৰ কাৰ্ড বেংকৰ সৈতে লিংক কৰক। আপোনালোকে অতি সোনকালে পিছত টকাটো পাই যাব। আৰু এই লিষ্টৰ পৰা যাৰ যাৰ নাম কৰ্তন হৈ গৈছে, টকা লিষ্টত আগতে লিষ্টত নাম আছিলে কিন্তু বৰ্তমান লিষ্টত নাম নাই, তেতিয়াহ'লে আপোনালোকে কি কৰিব? যদি আগতে আপোনালোকৰ লিষ্টত নাম আছিলে, এতিয়া আপোনালোকৰ লিষ্টত নাম নাই, তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিবলৈ কথা নাই। আপোনালোকে যোৱা এই মাহৰ 27 তাৰিখৰ পৰা আৰম্ভ হ'ব। আপোনালোকে ঘৰতে বহি আপোনালোকৰ কেঁচা ঘৰৰ ফটো উঠাব লাগিব। আপোনালোকৰ যিটো ঘৰ আছে এই ঘৰৰ আপোনালোকে ফটো উঠাই জিঅ' টেগিং কৰি ফটো আপলোড কৰিব লাগিব এটা এপত। সেই এপটো কেনেকৈ জিঅ' টেগিং কৰিব লাগে আপোনালোকক সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিম। এইটো বৰ্তমান আৰম্ভ হোৱা নাই, আৰম্ভ হোৱাৰ লগে লগে আপোনালোকক জনাই দিম কেনেকৈ আবেদন কৰিব লাগে, কেনেকৈ আপোনালোকে কৰিব পাৰে। তাৰ পাছত আপোনালোকে 2-3 মাহ অপেক্ষা কৰিব। অক্টোবৰ মাহৰ পৰা আপোনালোকে চৰকাৰী ঘৰ পাবলৈ আৰম্ভ হ'ব। আৰু নতুনকৈ চৰকাৰী ঘৰ পাব অতি সোনকালে শীঘ্ৰে আৰম্ভ হৈ যাব। ঘৰতে বহি আপোনালোকে ক'তো পঞ্চায়তৰ মানুহ আহি এনেকুৱা কৰিব যে চৰকাৰী ফটো উঠাই লৈ যাব বা কোনো ডিষ্টাৰ্ব কৰিব, তেনেকুৱা প্ৰব্লেম নাই। এতিয়া আপোনালোকে নিজেই ঘৰতে বহি আপোনালোকে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব, নিজে ঘৰতে জিঅ' টেগিং কৰি। আজি ভিডিঅ' এইখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু আপোনালোকৰ কিবা অসুবিধা থাকিলে আপোনালোকে নিশ্চয় কমেণ্টত জনাব। ধন্যবাদ।